Hello guys, I am Jahanuddin and welcome to my YouTube channel JU. So guys, নতুন এটা রিলেশনশিপৰ ভিডিও লৈ আপোনালোকৰ ওচৰত পুনৰ আহিলো. So guys, আজিৰ এইটো ভিডিওত এইটো কথা আলোচনা কৰিম যে কিছুমান ভালপোৱা আছে যে সেই ভালপোৱাটো প্ৰমাণ কৰাৰ কাৰণে ৰুম ডেট বা বিছনাত যাব লগা হয়. So এইটোৰ বিষয়ত আজিৰ এই সম্পূৰ্ণ ভিডিওটো. So guys, ভিডিওটো সম্পূৰ্ণ চাব তেনেহলেহে আপোনালোকে বহুত ভালকৈ গম পাব. অলপ স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকিব. So সম্পূৰ্ণ ভিডিওৰ লগত মই আছো জাহানুদ্দিন আৰু আপোনালোকে চাই আছে মোৰ জেইউ চেনেল. সো আহকচোন ৰেগুলাৰ ইন্ট্ৰোটো লগাই আজি ভিডিওটো আৰম্ভ কৰো. সো গাইস চাওক, ভালপোৱা প্ৰমাণৰ কাৰণে আমাৰ ৰুম ডেট বা বিছনাত যাব লগা হয়. এনেকুৱা ভালপোৱা এনেকুৱা ৰিলেশনশিপ কৰাতকৈ ৰিলেশনশিপটো অফ কৰি ৰিলেশনশিপটো বন্ধ কৰি দিয়াটোৱে বেটাৰ. কাৰণ ভালপোৱা প্ৰমাণৰ কাৰণে কোনো বিছনাত বা ৰুম ডেট বা কোনো এখন ঠাইত যাব নালাগে. ভালপোৱা হয় দুটা মনৰ সন্নিবিষ্টৰ পৰা সৃষ্টি হয় এটা অনুভূতি, এনেকৈ এটা ভালপোৱাৰ সৃষ্টি হয়. কিন্তু সেই পবিত্ৰ ভালপোৱাটো কিছুমান বন্ধ প্ৰেমিকে এনেকুৱা কাম কৰে যে ৰুম ডেটত যাব লাগে. তেওঁ মানে গাৰ্লফ্ৰেণ্ডক বহুত ভালকৈ বুজায় যে তুমি মোক বিশ্বাস নকৰা, তোমাক মই বিয়া পাতিমতো, এনেকুৱা কিছুমান প্ৰতিশ্ৰুতি দিয়ে. এনেকুৱা কিছুমান তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে ছোৱালীবিলাকে বিছনাত যাবলৈ লাষ্টত বাধ্য হয়. এটা কথা সেই ল'ৰাজনৰ সেই বয়ফ্ৰেণ্ডজনৰ এটা কথা ভাবিব লাগে যে এই কামটো যদি তেওঁৰ ঘৰৰ তেওঁৰ ভনীৰ লগত যদি এনেকুৱা কোনো কাম বেলেগ এজন মানুহে কৰে, চ' তেতিয়া সেই বয়ফ্ৰেণ্ডজনৰ কেনেকুৱা অনুভৱ হ'ব, তাৰ কেনেকুৱা অনুভৱ হ'ব. তেওঁ যে বেলেগ এটা মানুহক এনেকৈ জোৰ কৰি আছে, ফ'ৰ্চ কৰি আছে যে ৰুম ডেটত যাব লাগে, বিছনাত যাব লাগে. এনেকুৱা কাম যদি সেই মানুহজনৰ ভনীৰ লগত কোনোবাই কৰে, তাৰ কেনেকুৱা অনুভূতি হ'ব. আৰু আমাৰ এই সমাজত কিছুমান মানুহ আছে, আমাৰ সমাজখনত কিছুমান ছোৱালী মানুহ আছে যিবোৰ ছোৱালীয়ে এনেকুৱা কথা কোৱাৰ পিছত অকণো তেওঁৰ ভৱিষ্যতৰ কথা, অকণো তেওঁৰ মাক দেউতাকৰ কথা নাভাবি তেওঁলোকে সেই কথাটো একচেপ্ট কৰি লয় আৰু বিছনাত যাবলৈ আৰম্ভ কৰে. চ' প্লিজ তোমালোকে কেতিয়াও এনেকুৱা ভুল নকৰিবা. কাৰণ এইটোতো হ'বই, বিয়া কৰাৰ পিছত সেইটো বেলেগ কথা. বিয়া কৰাৰ আগত কোনোবাই যদি এনেকুৱা এটা কাম কৰে তেনেহ'লে ছোৱালীজনী হ'ব এজন ধৰ্ষিতা ছোৱালী আৰু ল'ৰাজন হ'ব এখন দৰ্শনকাৰী. এইটো কথা তোমালোকে ভাবিছানে? চ' সকলো ছোৱালীবিলাক বি কেয়াৰফুল. তোমালোকে এনেকুৱা বয়ফ্ৰেণ্ডে যদি তোমালোকক এনেকুৱা কথা কয় যে ৰুম ডেট কৰিম, বিছনাত যাব লাগিব, তেনেহ'লে প্লিজ ৰিকুৱেষ্ট কৰি কৈছোঁ সেই বয়ফ্ৰেণ্ডটো লগে লগে লাথ মাৰি সেই বয়ফ্ৰেণ্ডৰ পৰা গুচি অহা. তাতে তোমাৰ বহুত বেছি পৰিমাণে ভাল হ'ব. কাৰণ সেই ল'ৰাজনে তোমাৰ লগত আজি এনেকুৱা সম্পৰ্ক, শাৰীৰিক সম্পৰ্ক কৰাৰ পিছত দুদিন বা এক মাহ বা এক বছৰ পিছত যে তোমাক থৈ বেলেগ এটা মানুহক লগ নধৰিব, বেলেগ এটা গাৰ্লফ্ৰেণ্ড বনাব, তাৰ কিনো মানে আছে? তাৰ কোনো প্ৰমাণ আছে নেকি? চ' সকলো ছোৱালী বি কেয়াৰফুল. তোমালোকে সকলো সময়তে কনফিডেন্স ৰাখিবা যে মই এনেকুৱা কোনো কাম নকৰিম. চ' কি আৰু ক'ম, এইখিনি কৈয়ে ভিডিঅ'টো সামৰণি মাৰিছোঁ. যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব. আপোনালোকে এইটো ভিডিঅ' যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ ইউটিউবত জেইউ চেনেল আছে, জেইউ চেনেল বুলি চাৰ্চ কৰি ইউটিউবত মোৰ জেইউ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব. এনেকুৱা নিত্য নতুন আপডেট তোমালোকৰ কাৰণে লৈ আহিম. তো আজিৰ কাৰণে সামৰণি মাৰিছোঁ. টিল দেন টাটা.